Hello guys, welcome back to my YouTube channel. Namaskar. মই Simpi Handique আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু মই বৰ্তমান ভালে আছো আৰু যিসকল ব্যক্তিয়ে মোৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে বা মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে সেই সকল ব্যক্তিয়ে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়াহে মোৰ আহিব লগা নতুন ভিডিঅ'বিলাকৰ নটিফিকেশন আপোনালোকে পাই থাকিব আৰু যিসকলে আগতীয়াকৈ সাবস্ক্ৰাইব কৰি ৰাখিছে দেন থ্যাংক ইউ সো মাচ আৰু আজি ভিডিঅ'টো মানে আজ মই হোষ্টেল আহি গলো হোষ্টেল অহা মই এসপ্তাহ মানে হ'ল আৰু আমি কতো তেনেকৈ ওলাই যোৱা নাই সেইকাৰণে ভাবিছো আমি অলপ ওলাই যাওঁ ক'ত যাওঁ আমিও গম নাপাওঁ ইনে আৰু ওলাই যাওঁ মেমক খুদি আৰু তাকে ভাবিলো ভিডিঅ' অলপমান কৰি থওঁ ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ তেন্তে বলক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি আমি হোষ্টেলৰ পৰা আমি তিনজনীয়ে গৈ আছো ঠিক আছে নিতিকা লক্ষ্মী নিতিকা মোৰ এতিয়া আমি একেটা ৰুমতে আছো মোৰ ৰুমমেট আৰু এতিয়া আমি অলপ ওলাই যাওঁ আৰু ক'ত যাওঁ কি কৰোঁ আপোনালোকক দেখাই গৈ আছো আহিব পাৰিলে শিৱসাগৰ পুখুৰী পাৰে তেন্তে বলক আমি অৱশেষত তিনজনীয়ে কথা পাতি মেলি ভাবিলোঁ যে এখন ৰেষ্টুৰেণ্টলৈ যাওঁ তাত মানে ফটোজ ক্লিক কৰিব লগা বহুত ধুনীয়া জেগা আছে আৰু আমি পাই গৈছোঁ আৰু আপোনালোকক দেখাই দিম আৰু ৰেষ্টুৰেণ্টখনৰ ভিতৰৰ পৰা দেখা গৈছে সেই ধুনীয়া মন্দিৰটো আৰু এইখন আছে শিৱসাগৰ বিশালৰ একেবাৰে ওচৰত আৰু আমাৰ নিতিকা বাইদেৱে ফটো তুলি আছে আৰু আমাৰ ইয়ালৈ অহা প্ৰধান উদ্দেশ্যটোৱে হৈছে যে ফটোজ ক্লিক কৰা ধুনীয়া আৰু খোৱা বোৱা পাছত আৰু আমাৰ খাদ্য আহি গ'ল বেছি একো নাই লোৱা ৰোল এটা চিকেন পকৰা আৰু ম'ম' আৰু আমি ইয়াত ফটো তুলিবলৈ আহিছোঁ আৰু আপোনালোকে বিশ্বাস কৰিব আমি হোষ্টেলত ভাত খাই আহিছোঁ খাই বৈ হ'ল এতিয়া আমি যাওঁগৈ আৰু কিনো কৰিম বহুত ফটোজ ক্লিক কৰিলোঁ গৰম লাগে এতিয়া হৈ গ'ল হৈ যোৱা নাই আকৌ আমি হোষ্টেলত বজাৰ কৰিব লাগিব মেছৰ বজাৰ আকৌ এতিয়া বজাৰত গৈ সোমাওগৈ তাৰ পৰা বজাৰত গৈ সোমাই অলপ সন্ধিয়া হ'ব চাগে এতিয়া 4:30 হ'ল আৰু অলপমান গৈ পিনে পে কৰিবলৈ আছে কি কিনিব লাগে চাউল দাইল আলু পিঁয়াজ 5টা ব'লা কিনি লওঁ আৰু ইয়াতে আলু দাইল পিঁয়াজ তেল আদি সকলোবিলাক কিনি লওঁ এইকেইজনী ইয়াতো মানে ফটো চাবলৈ এৰা নাই আৰু আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ পুখুৰীৰ পাৰে কিমান ধুনীয়া লাগিছে চাওকচোন
ছানছেটৰ সময়খিনি সঁচাকৈ বহুত ধুনীয়া লাগে আৰু আমি হোষ্টেল গৈ পাই লওঁগৈ তাৰপিছত লগ পাইছোঁ আপোনালোকক আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে আচলতে মোৰ ভিডিঅ'টো কালি শেষ কৰা নহ'ল সেইকাৰণে আজিয়ে আহি গ'লোঁ ভিডিঅ'টো শেষ কৰি দিওঁ বুলি ভাবিলোঁ যিহেতু আৰু নহ'লে এনেকৈ ভিডিঅ'বিলাক থৈ দিলে বহুত মানে পাছলৈ গৈ থাকে আৰু এতিয়া বহি আছোঁ মই বেলিটোৰ লগত শিৱসাগৰ পুখুৰীৰ পাৰতে আমাৰ হোষ্টেলখন আছে মানে আমাৰ কলেজখনো আছে আৰু মই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বুলি ভাবিলোঁ কালি যিহেতু শেষ কৰা নহ'ল মোৰ কিবা কিবি কাম আছিলে সেই কামখিনি কৰি ল'লোঁ আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে প্লিজ আপোনালোকে জনাব আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰিব তেন্তে আজিলৈ আকৌ আহিম এটা নতুন ভিডিঅ'ৰ সৈতে বাই